এইবোৰ চব কিমান ধুনীয়া বেগ বনাই। মোৰ কেমেৰাটো ক'ত থলো? ক'ত থলো জানো কেমেৰাটো বিচাৰিয়ে পোৱা নাই। বেগটোত আছে নেকি? এইটোত নাই, এইটোত চাওঁচোন। এইটো পাই গ'লো। তো নমস্কাৰ বন্ধুসকল, কেনেকুৱা আপোনালোকৰ? মোৰ ইউটিউব চেনেললৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো নমস্কাৰ বন্ধুসকল, কেনেকুৱা আপোনালোকৰ? মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এটা চিনেমেটিকে আৰম্ভ কৰিম বুলি ভাবিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, চিনেমেটিকটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজি এটা কমিশ্যন ৱৰ্ক আঁকিবলৈ লৈছোঁ। কমিশ্যন ৱৰ্কটোৰ মুখখন আঁকিলোৱেই আৰু বাকীবোৰ আঁকিবলৈ ল'ম এতিয়া। বলক। ভাগৰ লাগি গৈছে ছবি আঁকি অকণমান চাহ খাই লওঁ, তাৰপিছত নেক্সটখিনি আকৌ আঁকিম। তো বন্ধুসকল, মই চাহ খাবলৈ আনিছোঁ মই। চাহৰ লগত মই খাবলৈ আনিছোঁ ভুজিয়া, মেৰিগ'ল্ড বিস্কুট আৰু লাল চাহ। মই সাধাৰণতে লাল চাহে খাওঁ, লাল চাহ খাই ভাল পাওঁ, গাখীৰ চাহ ভাল নাপাওঁ। এতিয়া মই চাহ খাই লওঁ, তাৰপিছত আকৌ ছবিটো আঁকিবলৈ আৰম্ভ কৰিম।
ভাগৰ লাগি গৈছে ছবি আঁকি আপোনালোকক এটা মই বস্তু দেখুৱাইছোঁ অলপ বাহিৰলৈ তো বন্ধুসকল মই আপোনালোকক দেখুৱাবলৈ আনিছোঁ মোৰ মাক এয়া মোৰ মায়ে এয়া চিলাইছে মেচিনত এইটো বেগ চিলাইছে কিমান ধুনীয়া বেগ চিলাইছে এয়া পাৰপিনটো খুৱাবলৈ আছে হয়নে পাৰপিন খুৱাবলৈ আছে পাৰপিন খুৱাবলৈ আছে আৰু মায়ে বন্ধত এই লকডাউনত 50টাতকৈ বেছি নহয়নে 50টাতকৈ বেছি বেগ চিলাইছে আৰু মানুহক দিছেও বিকিছেও 50টাৰ পৰা বিকিলে হয়নে কিন্তু বনোৱাটো তাতকৈ বেছি বনাইছে আৰু এটা দেখুৱাইছোঁ বেগ এইটো কাপোৰ নিয়া বেগ কেনেকুৱা লাগিছে কমেণ্টত জনাব কেনেকুৱা লাগিছে ইয়াৰ ভিতৰত আৰু এটা বেগ আছে এইটো খুলি দিব এইটো বেগ কেনেকুৱা লাগিছে আৰু দুটামান আছে দেখুৱাইছোঁ ভিতৰত আছে এইবোৰ চব কিমান ধুনীয়া বেগ বনাইছে আপোনালোকৰ যদি পচন্দ হৈছে মোক কণ্টেক্ট কৰিব পাৰে দামটো কেনেকৈ আছিলে বেগবোৰ এইটো 50 টকা আৰু সৰু সৰু বেগবোৰ যে সেইবোৰ 50 টকাই আৰু ডাঙৰ এই বেগটোত কেইটকা এইটো 140 টকা এইটো 140 টকা এই ৰঙাটোত যে এইটো ৰঙাটো আজি বনাই আছোঁ যোনটো সেইটো 150 টকা যদি আপোনালোকক লাগে মোৰ লগত কণ্টেক্ট অলপ ফ্ৰেছ হৈ আহিলোঁ তো দেখিলে নহয় মায়ে কিমান ধুনীয়া বেগ বনাইছে বহুত ধুনীয়া বেগ বনাইছে মানিব লাগিব তেতিয়াহ'লে আকৌ অলপ আধা অঁকা ছবিটো আকৌ আঁকিবলৈ আৰম্ভ কৰিম তো বন্ধুসকল আজিলৈ ইমানেই যেহেতু কমিশ্যন ৱৰ্কটো অলপ ডিটেইলিঙৰ প্ৰয়োজন আছে আৰু সেইখিনি মই এতিয়া আঁকিম আৰু ভিডিঅ' নবনাওঁ যথেষ্ট দীঘলীয়া হ'ল ভিডিঅ'টো গতিকে ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত কিছুমান নতুন বস্তু লৈ আনিম আপোনালোকলৈ গতিকে মোৰ চেনেলটো চাই থাকিব বাই